হেল্ল' ফ্ৰেণ্ডছ, দেখা পাইছে প্ৰকাশ আৰু মই। তো আজি আপোনালোকক দেখাব বিচাৰিছোঁ যে বিৰিয়ানী দিয়ে গ্ৰাউণ্ড অনিয়ন কেনেকৈ বনায়। তো চাই থাকক ভিডিঅ'টো শেষ হ'লেও এইটো গ্ৰাউণ্ড অনিয়ন আপোনালোকক মই কেনেকৈ বনাই দেখাই দিম। প্ৰথমতে পিঁয়াজ লৈছোঁ, খৰাহিটো 3 কিলো। আৰু কিছু সময় পিছতে পিঁয়াজখিনি চেলা শেষ হৈ যাব। শেষ হোৱাৰ লগে লগে তাক বঢ়িয়াকৈ ধুই কিনে ইয়াক স্লাইচ কৰি কাটি কিনে বঢ়িয়াকৈ তাক তেলত ফ্ৰাই কৰা হ'ব। চাই তো ফাইনেলি পিঁয়াজখিনি ধুই কিনে আমি এনেকৈ তাক স্লাইচ কাটিং কৰিম। আপোনালোকে দেখা পাইছে কি ধুনীয়াকৈ স্লাইচ কাটিং কৰি আছোঁ। তো ফ্ৰেণ্ডছ, পেষ্টখিনি কাটা হৈ গ'ল। এতিয়া তাক লাহে লাহে হাতেৰে এনেকৈ পেষ্টখিনি সকলোখিনি খুলি লৈছোঁ। এটাৰ পিছত এটা লাগি নাথাকে। এতিয়া কেৰাহী পাতি দিম, আকৌ তাত তেল ঢালি দিম। জুই জ্বলাই দিলোঁ আৰু কেৰাহী পাতি দিলোঁ। ইয়াত ঢালি দিম আপোনাৰ 2 লিটাৰ ৰিফাইন অইল। তো ৰিফাইনৰ বটলৰ সপা খুলি দিলোঁ আৰু ঢালি দিম এতিয়া তেল। ৰ'ব, অলপ পানী আছে কেৰাহীটোত, পানীখিনি শুকাব লাগিব। ৰিফাইন অইল ঢালি দিলোঁ। তো ফ্ৰেণ্ডছ, ফাইনেলি আপোনাৰ তেল গৰম হৈ গ'ল। এতিয়া আপোনাৰ গেছটো কমাই দিয়া হ'ব, নহ'লে তেলটো বেছি গৰম হ'লে পিঁয়াজটো জ্বলি যাব ন। তো পিঁয়াজ ঢালি দিলোঁ। ৱাও, বঢ়িয়াকৈ একদম কেৰাহী ফুল হৈ গৈছে। তো এইটো পিঁয়াজ পূৰা একদম একেবাৰে গলি নাযায়। ই ভাজতে কি হ'ব, পূৰা ক্ৰিস্পি টাইপ হৈ যাব। সেই গতিকে লাহে লাহে কম ষ্টিমত জুইটো দি কিনে ভাজি আছোঁ। তো বন্ধুসকল, মোটামুটি আধা ঘণ্টা হৈ গ'ল। তো পিঁয়াজৰ ফ্ৰাইটো কমপ্লিট হৈ গ'ল আপোনাৰ। তো পেজত থকা তেলখিনি গোটেই তলত, তো তেলখিনি এনেকৈ চেকি দিয়াৰ পিছত ষ্টেণ্ডাৰখনত গোটেই তলত তেলখিনি পৰি যাব। সেইবাবে ষ্টেণ্ডাৰ দুখন লোৱা হৈছে আৰু এনেকৈ চেকি দিয়া হৈছে। চেকাৰ পিছতে আপোনাৰ যেতিয়া তেলখিনি গোটেই তলত পৰি যাব কেৰাহীটো, তেতিয়া তাক কি কৰিম, বাতৰি কাকত ল'ম। বাতৰি কাকত লৈ কিনে সেই পিঁয়াজখিনি ফ্ৰাই কৰা পিঁয়াজখিনি বাতৰি কাকতৰ ওপৰত ঢালি দিম। এইদৰে ঢালি দিম, আপোনালোকে দেখা পাব। তো ঢালি দিছোঁ। ঢালি দিয়াৰ পিছতে এনেকৈ চাকু এখনেৰে হওক বা কিবা এখনেৰে হওক এনেকৈ লৰাই অলপমান বহলাই দিব লাগিব। বহলাই দিয়াৰ লগে লগে সোনকালে ঠাণ্ডা হৈ যাব। তো ঠাণ্ডা হৈ যোৱাৰ লগে লগে তাক আমি বঢ়িয়াকৈ কিবা এটা ডাব্বা এটাত ভৰাই থৈ দিম। আৰু যেতিয়া বিৰিয়ানী অৰ্ডাৰ আহে, তো এই গ্ৰাউণ্ড অনিয়নখিনি এই বিৰিয়ানীৰ ওপৰত এনেকৈ গাৰ্নিছ কৰি দিয়া হয়। তো ইয়াত মোটামুটি কিছু সময় পিছত এনেকৈ মেলি দিয়া হয়, এনেকৈ লাৰি এনেকৈ ঠাণ্ডা কৰিব লাগিব তাক। তো ঠাণ্ডা হোৱাৰ পিছতে তাক এটা ডাব্বাত ভৰাই থৈ দিম। ইয়াৰ ভেলিডিটি বেছি দিন নাথাকে, 3 দিন বা 2 দিনৰ ভেলিডিটি, কেতিয়াবা এদিনতে খতম হৈ যায়। তো অৰ্ডাৰৰ কথা। তো এনেকৈ আজি দেখা পালে আপোনালোকে গ্ৰাউণ্ড অনিয়ন আমি কেনেকৈ ফ্ৰাই কৰিলোঁ। তো বিৰিয়ানীত এইটো খুবেই ইম্পৰ্টেণ্ট। তো আমি এনেকৈ ব্যৱহাৰ কৰোঁ গ্ৰাউণ্ড অনিয়নখিনি, আপোনালোকে দেখা পালে সঠিকভাৱে। তো আজি ভিডিঅ'টো ইমানেই আছিল। তো দেখাই আছোঁ আৰু আপোনালোকক নতুন ভিডিঅ' এনেকৈ। তো বিৰিয়ানীৰ ওপৰত আমি পেষ্টটো এনেকৈ মাৰি দিছোঁ, ওপৰৰ পৰা দেখা পাইছে। এনেকৈ গাৰ্নিছ কৰি দিওঁ পেষ্টটো।